They was snooze on me. I was dreaming about what food to eat. Why they sleeping, why they snoozed on me? I was seizing opportunity. Now they don't know what to do with me. I keep going hard like I'm in puberty. Rebellions in my blood, there ain't no ruling me. I'm coming for the top, this is a mutiny. Welcome back to my YouTube channel Niviraj Vlogs. আমি আজি আহিছিলো এইখন পথাৰৰ মাজমজিয়ালৈ আহিছিলো। আহোতে আমি কিছুমান শট ললো, লৈ আপোনালোকৰ মাজলৈ দেখুৱাম। এতিয়া আপোনালোকে ডাইৰেক্ট ভিডিঅ'টো চাই থাকিব আৰু ৰাস্তাৰ পৰা আমি আহিছিলো, সো তাৰ পৰা ভিডিঅ'টো চাই থাকক। আপোনালোকক ভিডিঅ'ৰ কাৰণে আমি এতিয়া এই আবেলি টাইমত আপোনালোকক ভিডিঅ'ৰ কাৰণে এতিয়া আমি আহিছোঁ এই পথাৰখনৰ প্ৰাকৃতিক দৃশ্য আপোনালোকক অলপমান দেখুৱাবলৈ আহিছোঁ। এতিয়া আমি বৰ্তমান গৈ আছোঁ, এয়া ধানৰ মাজে মাজে গৈ আছোঁ। আপোনালোকে দেখিছে ৰাস্তা, এয়া এইপিনে দেখিছে, এয়া আলিটো, এইটো আলি আছে। চ' আলিটোৰ মাজে মাজে গৈ আছোঁ। এইপিনে বেকপত আছে আমাৰ ডিম্বে এটা হাইদি দিয়া। চ' আপোনালোকক দেখুৱাই আছোঁ। আৰু এটা পথাৰখনৰ এটা বিশেষত্ব আছে, আপোনালোকৰ বিশেষত্বটো মই কৈ আছোঁ, অলপমান আগত কৈ আছোঁ। চ' ভালদৰে কেমেৰাটোত চোৱা নহ'ব, কাৰণ এই আলিটোত চাব লাগিব, কাৰণ হয়তো পোকা চকা থাকিব পাৰে না, সেইকাৰণে আলিটোত চাব লাগিব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই যাব। আৰু এটা ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব কেনে লাগিছে। চ' এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जी, अब चाहे जिंदगी আমি পথাৰখনত মাছ পাইছোঁ। আপোনালোকে দেখিছে, এয়া মোৰ ষ্টেণ্ড থাকিলেতো একদম ওপৰৰ পৰা এনেকৈ দেখুৱাই দিলোঁ, কিন্তু ষ্টেণ্ড নাই। চ' আপোনালোকে এনে চাই লওক অলপ ওপৰৰ পৰা কেনেকুৱা এটা ভিউ পইণ্টটো কেনেকুৱা আপোনালোকে চাই লওকচোন। মজা ভিউ পইণ্ট। চ' আপোনালোকে আৰু এইবোৰ আপোনালোকে আমাৰ মানে এইটো কি বুলি কয়, লক্ষীমাই ওলালে। চ' আমি লক্ষীমাই বুলি কওঁ। চ' লক্ষীমাই ওলালে আৰু ধানটো বাকী এইপিনে আছে বাহাদুৰ ধান, এইপিনে আছে আপোনাৰ বাহাদুৰ ধান। আমি আহি থাকোঁতে এতিয়া আমি এখন দেখিছে আপোনালোকে এইটো ধান এটা পালোঁ। ত' আপোনালোকক যে কৈ আহিছিলোঁ যে পথাৰখনৰ এটা আমাৰ এইখন পথাৰৰ এটা বিশেষত্ব আছে, সেই বিশেষত্বটো হ'ল এইটোৱে যে এই পথাৰখনৰ বাৰিষা বতৰত যিমান পানী হয়, চব পানী এই জানটোৰে ওলাই যায়। যিখিনি লাগতিয়াল পানী সেইখিনি থাকি যায়, আৰু যিখিনি অলাগতিয়াল পানী এইপিনেৰে এনেকৈ যায়। এনেকৈ ঘুগুৰা নদী এটা আছে। চ' এনেকৈ ঘুগুৰা নদী হৈ সেইফালে আৰু নাজানো, চ' তাত পৰে। চ' এনেকৈ যায়। আৰু আপোনালোকক যে কৈছিলে বিশেষত্বটো পথাৰখনত এইটোৱে। আৰু পথাৰখনত আমি ৰাস্তাটো পাম অলপমান আগত আছে, সেইখিনিত যাই কিনে আপোনাৰ তাৰ পৰা অলপমান বেক কেমেৰা দি সকলোখিনি অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। চ' ऐसी जी छुप छुपाए, ऐसी जी हम न पाए, ऐसी जिंदगी हम छुप छुपाए, हम न आए, हम न আমি ৰাস্তাৰ কথা কৈ আছিলোঁ। তাৰ পৰা আমি আহি থাকোঁতে এটা ৰাস্তা আছে। চ' সেইটো ৰাস্তা আমি বৰ্তমান পালোঁ। এইটো ৰাস্তা আপোনালোক দেখিছে, এইটো ৰাস্তা আছে, এনেকুৱাকৈ ৰাস্তাটো আছে। চ' এনেকুৱাকৈ ৰাস্তা এটা আছে। চ' সেইটো ৰাস্তাৰ পৰা এনেকৈ সোমাই আহিব পাৰি।
আৰু এইপিনে বাৰিষা বতৰত হ'লে চাইকেল টাইকেল লৈ আহি ইয়াত চাহ পানী খোৱাৰ ব্যৱস্থা আৰু এইপিনে গছ এডাল আছে চ' তাত জিৰাবলৈ গছ এডাল আছে চ' বাকী এইখিনিয়ে হ'ল আজিৰ ভিডিঅ'টো আছিল আৰু এতিয়া আপোনালোকক অলপমান বেক কেমেৰা দি আপোনালোকক দেখুৱাওঁ আৰু এইপিনে আপোনালোকে দেখিছে ইয়াৰ ৰাস্তাৰ কাষত শিল দিয়াই আছে শিল দিছে কোনেবা দিছে এইটো নাজানো বাকী এইপিনে পথাৰখনৰ অলপমান খেতি পথাৰ দেখিছেনে অলপমান অৱস্থা বেয়া হৈছে খেতি পথাৰখনৰ চ' এতিয়া আমি বৰ্তমান এতিয়া বাজিল কেইটা বাজিল চাই লওঁ ৰ'ব এতিয়া বাজিল আপোনাৰ 5:10 হ'ল চ' 5:10 গধূলিয়ে হ'ল আৰু অলপমান থাকিলে গধূলি হ'ব চ' আমি সোনকালে ঘৰলৈ যাওঁ আৰু বাকী আজি গধূলি অলপমান আমাৰ ঘৰত মানে নামঘৰত কিবা অলপমান আছে চ' সেই কাম আছে অলপমান চ' সোনকালে ইয়াৰ পৰা যাওঁ আৰু এতিয়া